অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে আত্মনিৰ্ভৰশীল আছাম CM ত্ৰিপুলৰ বাবে অপেক্ষা কৰি আছিলে যে কেতিয়া টকা লাভ কৰিব, ইতিমধ্যে আপোনালোকৰ ডেটটো আপোনালোকৰ 23 তাৰিখে আপোনালোকৰ পে'মেণ্ট কৰা হ'ব বুলি জানিব পৰা গৈছে। আত্মনিৰ্ভৰশীল আছাম 3.0ৰ বাবে কেতিয়া কিমান টকা কি দিব সেইখিনি আপোনালোকৰ সকলো আপডেট পাই যাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে যিসকলে CM ত্ৰিপুলে আত্মনিৰ্ভৰশীল আছামৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। তেওঁলোকে আছাম অভিযান 2.0 আত্মনিৰ্ভৰশীল আছাম অভিযান 2.0ৰ বাবে নতুনকৈ আপডেট আহিছে। আপোনালোকে 30 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে টকাকেইটা লাভ কৰিব পাৰিব। আৰু যিসকলে কমেণ্টৰ যোগেদি সুধি আছিলে যে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এতিয়া অপেক্ষা কৰিব লাগিব। যিসকলৰ চিভিল স্ক'ৰটো আপোনালোকৰ আপডেট হোৱা নাই তেওঁলোকে অপেক্ষা কৰিব লাগিব। আৰু যিসকলে ট্ৰেইনিঙৰ বিষয়ে সুধি আছিলে যে ট্ৰেইনিং কেতিয়া অনুষ্ঠিত হ'ব বা কেতিয়া হ'ব, ট্ৰেইনিং আগত হ'ব নে পাছত হ'ব, ট্ৰেইনিং আপোনালোকৰ পাছত হ'ব। আপোনালোকে যিহেতু আপোনালোকৰ ফাইনেল লিষ্ট এতিয়ালৈকে অহা নাই, যেতিয়ালৈকে আপোনালোকৰ ফাইনেল লিষ্ট নাহে বা আপোনালোকৰ ফাইনেল লিষ্টত নাম নাহে, যেতিয়ালৈকে আপোনালোকৰ ফাইনেল লিষ্টত নাম নাহে তেতিয়ালৈকে আপোনালোকে ট্ৰেইনিং কৰিব নাপায়। আপোনালোকৰ যেতিয়া ফাইনেল লিষ্টত নাম আহিব তেতিয়াহে আপোনালোকে ট্ৰেইনিং কৰিব পাৰিব। ট্ৰেইনিং আপোনালোকৰ 3 দিন বা 4 দিনৰ হ'ব। আপোনালোকে 3 দিন বা 4 দিনৰ বাবে আপোনালোকে ট্ৰেইনিংটো কৰিব লাগিব। ট্ৰেইনিংটো কিহৰ কাৰণে কৰা হয়, আপোনালোকক স্কিল ডেভেলপমেণ্টৰ বাবে ট্ৰেইনিংটো দিয়া হ'ব। আপোনালোকে প্ৰথমে যিহেতু 1 লাখ টকা পাব আৰু নেক্সট ইয়েৰত এইটো ইয়েৰত আপোনালোকে 1 লাখ টকা লাভ কৰিব। আৰু নেক্সট ইয়েৰত যেতিয়া আপোনালোকৰ ট্ৰেইনিংখিনি আপোনালোকক বুজাই দিয়া হ'ব যে কেনেধৰণে আপোনালোকে বিজনেছটোত যিটো আপোনালোকৰ কাৰিকৰী কৌশল আছে বা যিটো ক্ষেত্ৰত আপোনালোকে টকাটো ইনভেষ্ট কৰিম বুলি ভাবিছে সেই টকাটো আপোনালোকে সৎ ব্যৱহাৰ কেনেকৈ কৰিব পাৰিব বা কেনেদৰে আপোনালোকে টকাটো উচিত দিশত আপোনালোকৰ বিজনেছত লগাব পাৰে, সেইবাবে আপোনালোকক ট্ৰেইনিং এটা দিয়া হ'ব। 3 দিনীয়া বা 4 দিনীয়া কাৰ্যসূচী হ'ব। সেইটো আপোনালোকে যিহেতু বহুতে প্ৰশ্ন কৰি আছিলে যে ট্ৰেইনিংটো কেতিয়া হ'ব, আপোনালোকে এই ট্ৰেইনিংটো আপোনালোকৰ যেতিয়া ফাইনেল লিষ্টত নাম আহিব তেতিয়াহে আপোনালোকে ট্ৰেইনিংটো কৰিব পাৰিব। আগতীয়াকৈ আপোনালোকে কোনো ধৰণৰ কেতিয়াও ট্ৰেইনিং নহয়, আপোনালোকে অপেক্ষা কৰিব লাগিব ফাইনেল লিষ্টত আপোনালোকৰ নাম অহাৰ বাবে। যিহেতু ফাইনেল লিষ্টত নাম অহাৰ বাবে আপোনালোকে কিছু সময় অপেক্ষা কৰিবই লাগিব। আপোনালোকৰ 23 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে টকাটো লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰথম ইয়েৰত আপোনালোকে এইটো বছৰত আপোনালোকে 2025 আপোনালোকে 1 লাখ টকা লাভ কৰিব আৰু 2026 চনৰ জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত আপোনালোকে আৰু 1 লাখ টকা লাভ কৰিব। আপোনালোকে এই টকাকেইটা আপোনালোকে বিজনেছত লগাই পিনি আপোনালোকে 1 লাখ টকা আপোনালোকে ছাবচিডি ঘূৰাই দিব লাগিব। এইখিনি আপোনালোকক তাত ট্ৰেইনিঙত সকলোখিনি বুজাই দিয়া হ'ব। আপোনালোকে ভয় বা চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। আপোনালোকে যিহেতু অপেক্ষা কৰিবই লাগিব। যিসকলে কৈ আছিলে যে আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰা নাই, যিসকলে প্ৰজেক্ট ৰিপৰ্ট আপোনালোকে লাষ্ট ডেটৰ আগত বা আপোনালোকৰ ডেটৰ মতে ছাবমিট কৰা নাই তেওঁলোকে আপোনালোকৰ নেক্সটৰ কাৰণে অপেক্ষা কৰিব লাগিব। নেক্সট যেতিয়া আপোনালোকৰ 3.0 আহিব তেতিয়াহে আপোনালোকে এপ্লাই বা আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব লাগিব আৰু পুনৰ এপ্লাই কৰিব লাগিব। আপোনালোকে যদি প্ৰজেক্ট ৰিপৰ্টটো ছাবমিট কৰা নাই বা আপোনালোকলৈ কোনো মেছেজ অহা নাছিলে বা এডমিট কাৰ্ড আপোনালোকে প্ৰজেক্ট ৰিপৰ্টৰ ছাবমিট কৰিবলৈ বা ইণ্টাৰভিউৰ কাৰণে কোনো এডমিট লাভ কৰা নাছিলে, তেন্তে আপোনালোকৰ ওচৰৰ আপোনালোকৰ বিজেপি অফিচ বা আপোনালোকৰ টাউন কমিটিত গৈ পিনি আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকৰ টাউন কমিটি বা আপোনালোকৰ বিজেপি যিসকল এজেণ্ট আছে ঘৰৰ ওচৰে পাঁজৰে বা অফিচ আছে তাত গৈ পিনি আপোনালোকে যোগাযোগ কৰিব পাৰে। যিহেতু আপোনালোকৰ তাত সকলোখিনি তথ্যই লাভ কৰিব পাৰে। যিহেতু অনলাইনত তেনেকুৱা কোনো চাব পৰা ছিষ্টেম নাথাকে বিশেষকৈ, সেইবাবে আপোনালোকৰ চিভিল স্ক'ৰটো যদি আপডেট হোৱা নাই বা চিভিল স্ক'ৰটো আপোনালোকৰ যিসকলৰ আপডেট হৈছে তেওঁলোকেতো চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। তেওঁলোকে সকলোখিনি আপোনালোকৰ লিষ্টত আহিলে আপোনালোকে টকাটো লাভ কৰিবই। আপোনালোকে ট্ৰেইনিঙৰ বিষয়ে সুধি আছিলে যে মেইন বিষয় হ'ল আপোনালোকে ট্ৰেইনিঙৰ বিষয়ে বহুতে প্ৰশ্ন কৰি আছিলে যে ট্ৰেইনিংটো আগতে হ'বনে পাছত হ'ব। ট্ৰেইনিংটো আপোনালোকৰ হ'ব, শেষত হ'ব একেবাৰে। আপোনালোকে যেতিয়া ফাইনেল লিষ্টত নাম আহিব তাৰপিছতে আপোনালোকৰ ট্ৰেইনিংটো আৰম্ভ হ'ব। ট্ৰেইনিংটো আপোনালোকৰ 2 বা 3 দিন হ'ব আৰু এই ট্ৰেইনিঙৰ জৰিয়তে আপোনালোকে কেনেধৰণে কি কৰিব লাগে, কেনেধৰণৰ ইনভেষ্ট কৰিব লাগে বা কেনেধৰণে আপোনালোকে এটা ব্যৱসায়ত আপোনালোকৰ টকাটো ইনভেষ্ট কৰি পিনি আপোনালোকে কেনেধৰণৰ মূলধনটোৰ সৈতে আপোনালোকে লাভান্বিত হ'ব পাৰে সেই বিষয়ে আপোনালোকক পূৰ্ণ গাইড দিয়া হ'ব। আপোনালোকক
আলোচনা কৰা হ'ব আৰু আপোনালোকক পূৰ্ণ প্ৰশিক্ষণ দিয়া হ'ব। আপোনালোকে এইকেইটা যদি আপোনালোকে ভাবি আছিলে যে ট্ৰেইনিংটো কেতিয়া অনুষ্ঠিত হ'ব, ট্ৰেইনিংটো আপোনালোকৰ ফাইনেল লিষ্টত নাম অহাৰ পিছতে অনুষ্ঠিত হ'ব। আপোনালোকে অপেক্ষা কৰিব লাগিব, যিহেতু আপোনালোকৰ এইটো মাহৰ শেষলৈ আপোনালোকৰ ট্ৰেইনিংটো হোৱাৰ সম্ভাৱনা আছে আৰু ফাইনেল লিষ্ট প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে। তেতিয়ালৈকে আপোনালোকে অপেক্ষা কৰিবই লাগিব। আপোনালোকে তেতিয়ালৈকে অপেক্ষা কৰক আৰু আপোনালোকৰ চিভিল স্ক'ৰটো যদি কোনো ধৰণৰ আপডেট হোৱা নাই তেন্তে আপোনালোকে বিজেপি অফিচত গৈ পিনি যোগাযোগ কৰক। ধন্যবাদ।